হাই বন্ধু বান্ধৱীসকল জেটেক এছামিছ নামৰ ইউটিউব চেনেলৰ আজিৰ এইটো নতুন অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাম। সেই ইনফৰমেশ্যনটো হ'ল যে কোনো ব্যক্তিৰ যদি ভোটাৰ তালিকাত যিটো ঘৰ নম্বৰ আছে সেই ঘৰ নম্বৰটো কাৰেকশ্যন কৰিব বিচাৰে তো কেনেকৈ ঘৰ নম্বৰটো কাৰেকশ্যন কৰিব পাৰিব সেই বিষয়লৈ আজিৰ ভিডিঅ'ত আপোনালোকক বিস্তাৰিত জনাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল আপোনাৰ যদি ঘৰ নম্বৰ এটাই আছে তো আপোনালোকে যদি পৃথক কৰিব বিচাৰে তেনেহ'লে কেনেকৈ ভোটাৰ তালিকাৰ ঘৰ নম্বৰটো আপোনালোকে পৃথক কৰিব পাৰিব তো সেই বিষয়ে সবিশেষ আপোনালোকক মই ষ্টেপ বাই ষ্টেপ বুজাই দিয়াৰ চেষ্টা কৰিম। তো আপোনালোকে নিজৰ মোবাইলতো কৰিব পাৰিব। তো বন্ধুসকল কেনেকৈ কৰে বলক আমি কম্পিউটাৰ স্ক্ৰীনৰ জৰিয়তে আপোনালোকক ভালদৰে বুজাই দিওঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াত nvsp.in বুলি সাৰ্চ কৰিব আৰু এইটো পেজ খোল খাব। ইয়াৰ পৰা আপোনালোকে কৰিব পাৰে। তো এইটো ৱেবছাইটত আপোনালোকৰ কিছুমান অসুবিধা চলি আছে, সাবমিট হোৱাত অসুবিধা হয়। তাৰ বাবে আপোনালোকে কি কৰিব, ইয়াত চাব ভোটাৰ পোৰ্টেল বুলি এটা অপশ্যন আছে বেটা, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইটো পেজ খোল খাব। আপোনালোকে এটা ক্ৰিয়েট একাউণ্ট কৰিব লাগিব। আগৰ পৰা যদি আইডি খোলা আছে এইটো পেজত তেনেহ'লে নালাগে। তো আপোনালোকে চিম্পলি ইয়াত মোবাইল নম্বৰটো এণ্টাৰ কৰিব আৰু চেম OTPত ক্লিক কৰিব। তাৰপিছত আপোনাৰ মোবাইলত OTP যাব, OTPটো ভেৰিফাই কৰি ল'ব। তাৰপিছত এটা পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব লাগিব যেতিয়া OTP ভেৰিফাই হ'ব। তো পাছৱৰ্ডত আপোনালোকে 8 ডিজিট দিব লাগিব, যিকোনো কেৰেক্টাৰৰ দিব পাৰে ইয়াত। তো পাছৱৰ্ডটো আপোনালোকে চিম্পলি ক্ৰিয়েট কৰি ল'ব। এইটো আপোনালোকৰ লগইন কৰাৰ সময়ত পাছৱৰ্ডৰ প্ৰয়োজন হ'ব। তাৰপিছত চিম্পলি কেপচাটো বহাই ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। তো ক্ৰিয়েট একাউণ্ট হোৱাৰ লগে লগে আপোনালোকৰ এইটো পেজ ডাইৰেক্ট ৱেলকাম বুলি আহি যাব। তো বন্ধুসকল ৱেলকামত ক্লিক কৰিব আৰু আপোনালোকৰ প্ৰথমতে প্ৰফাইল নাম এটা ক্ৰিয়েট কৰিবলৈ দিব। প্ৰফাইলত আপোনালোকৰ নামটো বহাব আৰু তলত শিৰোনাম যিটো আছে বা লাষ্ট নাম আছে এইটো বহাই দিব। লাষ্ট নেমটো ইয়াত বহাই দিব। তাৰপিছত ষ্টেট সিলেক্ট কৰিব লাগিব। ষ্টেট সিলেক্ট কৰাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব আৰু সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে লগে বন্ধুসকল এইটো পেজ ডাইৰেক্ট খুলি যাব। তো আপোনালোকে যদি এড্ৰেছ প্ৰুফ কাৰেকশ্যন কৰিব বিচাৰে বা ঘৰ নম্বৰ কাৰেকশ্যন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, ইয়াত চাব দিয়াই আছে যে কাৰেকশ্যন ইন ভোটাৰ আইডি। তো ইয়াতো ক্লিক কৰিব পাৰে, নাইবা আপোনালোকে ইয়াত ক্লিক কৰিব কানিত। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ প্ৰফাইলত ক্লিক কৰিব। প্ৰফাইলত ক্লিক কৰি ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড যিটো নাম্বাৰ আছে ইপিক নাম্বাৰ, সেইটো ইপিক নাম্বাৰ এণ্টাৰ কৰি সাবমিট কৰি ইয়াৰ পৰা কৰিব পাৰিব। তো আপোনালোকক মই ইয়াৰ পৰা দেখুৱাই আছোঁ। ইয়াত আপোনালোকে ইপিক নাম্বাৰটো বহাব। প্ৰথমতে ইপিক নম্বৰ বহাৰ পিছত সাবমিটত ক্লিক কৰিব আৰু আপোনাৰ সম্পূৰ্ণ ডিটেইলছ তলত শ্ব' কৰিব। ইয়াত চাওক আপোনাৰ সম্পূৰ্ণ ডিটেইলছ শ্ব' কৰিছে। তো আপোনালোকে সেই ডিটেইলছটো কাৰেকশ্যন কৰিবলৈ হ'লে তো আপোনালোকক চিম্পলি কি কৰিবলৈ ইয়াত আছে চাওক কাৰেকশ্যন ইন ভোটাৰ আইডি, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ লেটছ ষ্টাৰ্ট বুলি এনেকুৱা এটা অপশ্যন আহিব আৰু কিছুমান ইনষ্ট্ৰাকশ্যন ইয়াত দিয়া থাকিব। তো আপোনালোকে চিম্পলি লেটছ ষ্টাৰ্টত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত য়েছ আই হেভ ভোটাৰ আইডি নাম্বাৰ, ইয়াত ক্লিক কৰি আপোনাৰ যিটো ভোটাৰ আইডি কাৰ্ড নাম্বাৰ আছিল সেই ভোটাৰ আইডি নাম্বাৰটো ইয়াত বহাব লাগিব। ইপিক নাম্বাৰটো ইয়াত বহাব আৰু ফেচ ডিটেইলছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে প্ৰচিডত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ গোটেই ডিটেইলছ শ্ব' কৰিব। ইয়াত আপোনালোকৰ প্ৰথমতে কাৰেকশ্যন অফ এণ্টাৰ্ছ ইন এক্সটিং ৰ'ল ইয়াত ক্লিক কৰিব ছেকেণ্ড অপশ্যনটোত। তো আপোনালোকে যদি শ্বিফটিং কৰিব পাৰে এইটো কৰিব পাৰে প্ৰথমটো। তো ইয়াত ক্লিক কৰি সাবমিট কণ্টিনিউত ক্লিক কৰি আপোনালোকে কি চেঞ্জ কৰিব বিচাৰে গতিকে ইয়াত অপশ্যন আছে। তো আমি ঘৰ নম্বৰ চেঞ্জ কৰিম, গতিকে এড্ৰেছ কাৰেকশ্যনত ক্লিক কৰিব লাগিব। এড্ৰেছত ক্লিক কৰি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব লাগিব। এতিয়া আপোনাৰ যিটো শুদ্ধ এড্ৰেছ আছে সেই শুদ্ধ এড্ৰেছটো ইয়াত টাইপ কৰিব লাগিব। প্ৰথমতে হাউচ নম্বৰটো বহাব, তাৰপিছত ষ্ট্ৰীট, লোকেলিটি, পোষ্ট অফিচ, টাউন বা ভিলেজ, তহচিল, তাৰপিছত পিনক'ড আৰু আপোনাৰ যিটো এড্ৰেছ প্ৰুফ কি আছে এড্ৰেছ প্ৰুফটো ইয়াত চিলেক্ট কৰি আপোনালোকে আপলোড কৰিব পাৰিব। তো বন্ধুসকল এটা কথা মনত ৰাখিব, ইয়াত আপোনালোকৰ অকল যিটো ঘৰ নম্বৰ আছে ঘৰ নম্বৰত ক, খ, গ বা ABCD এনেকৈ বঢ়াব পাৰিব, তাতকৈ অধিক একো কৰিব নোৱাৰে। তো চিম্পলি আপোনালোকে আই হেভ আধাৰত ক্লিক কৰিব। যদি আধাৰ নম্বৰ আছে তেনেহ'লে আধাৰ নম্বৰটো ইয়াত টাইপ কৰি আপোনালোকে নেক্সট কৰিব। আৰু যদি নাই তেনেহ'লে আই এম নট এবল ফাৰ্নিছ মাই আধাৰ এইটোত ক্লিক কৰিব লাগিব। তো আধাৰ নম্বৰটো ইয়াত বহাৰ পিছত আপোনালোকৰ যিখিনি ডিটেইলছ আছে এড্ৰেছ প্ৰুফৰ সম্পূৰ্ণ ইয়াত বহাব। যদি আপোনালোকৰ আগত 33 ঘৰ নম্বৰ আছিল, 33 বা 14 ঘৰ নম্বৰ আছিল তেনেহ'লে আপোনালোকে 14 B C D বা A এনেকৈ দিব পাৰে বা ক, খ, গ এনেকৈ কৰিব পাৰে, কিন্তু আপোনালোকে ইয়াৰ নাম্বাৰটো চেঞ্জ কৰিব নোৱাৰে, এইটো মনত ৰাখিব। তো
এতিয়া দিয়াৰ পিছত আপোনালোকৰ যিখিনি ডিটেইলছ আছিল সম্পূৰ্ণ ডিটেইলছ তলত ফিল আপ কৰিব লাগিব লোকেলিটি পোষ্ট অফিচ ভিলেজ গোটেইখিনি ইয়াত ফিল আপ কৰিব লাগিব তো গোটেইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকৰ এখন এড্ৰেছ প্ৰুফ বিচাৰিব ইয়াত এড্ৰেছ প্ৰুফ যিকোনো এখন দিব পাৰে আধাৰ কাৰ্ড ইণ্ডিয়ান পাছপৰ্ট কাৰেণ্ট পাছবুক ৱাটাৰ কানেকশ্যন বিল গেছ বিল আদাৰ্ছ যিকোনো এটা বস্তু দিব পাৰে তো আপোনাৰ ইয়াৰ ওপৰত যিকেইটা ডকুমেণ্ট আছে এইবিলাক যদি নাথাকে তথাপি আপোনালোকে আদাৰ্ছত ক্লিক কৰিও যিকোনো এটা ডকুমেণ্ট এড্ৰেছ প্ৰুফ হিচাপত জাষ্ট ছাবমিট কৰিব পাৰে তো বন্ধুসকল আদাৰ্ছত ক্লিক কৰি কি ডকুমেণ্ট দিব বিচাৰে যদি ৰেচন কাৰ্ড আছে বা অন্য কিবা বস্তু আছে পোষ্ট অফিচ লেটাৰ সেইটো আপোনালোকে ইয়াত টাইপ কৰি লিখি দিব লিখি দিয়াৰ পিছত আপোনালোকে বন্ধুসকল ইয়াত সিলেক্ট ফাইলত ক্লিক কৰি আপোনালোকে সেই ডকুমেণ্টখিনি ইয়াত আপলোড কৰি দিব তো ডকুমেণ্টখিনি ইয়াত আপলোড হোৱাৰ পিছত আপোনালোকে সিম্পলি ইয়াত তলত 7 কন্টিনিউত ক্লিক কৰিব 7 কন্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্লে ষ্ট'ৰ বিচাৰিব আপোনাক প্লে ষ্ট'ৰ ডিষ্ট্ৰিক্ট বা আপোনাৰ এৰিয়াৰ নামটো বহাব আৰু এপ্লিকেশ্যন নামটো ইয়াত বহাব লাগিব এপ্লিকেশ্যন নামটো কি আছিল সেই নামটো ইয়াত এণ্টাৰ কৰিব শুদ্ধকৈ এপ্লিকেশ্যন নামটো লিখাৰ পিছত আপোনালোকে সিম্পলি ইয়াত 7 কন্টিনিউত ক্লিক কৰিব আৰু আপোনাৰ সন্মুখত 8 নম্বৰ ফৰ্মত যিখিনি ফিল আপ কৰিছে আপোনালোকে গোটেইখিনি ইয়াত শ্ব' কৰিব আপোনালোকে ভালদৰে চাব কিবা যদি ভুল ভ্ৰান্তি থাকে আপোনালোকে তলত এডিট অপশ্যন আছে এডিট অপশ্যনত ক্লিক কৰি এডিট কৰিব পাৰিব গোটেইখিনি বস্তু আপোনালোকে ভালকৈ চাব গোটেইখিনি বস্তু যদি আপোনালোকৰ ঠিকে থাকে নাম আৰু যিবিলাক আপোনালোকে ফিল আপ কৰিছে ঠিকে থাকিলে সিম্পলি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইটো কংগ্ৰেচুলেশ্যন বুলি লিখা আহিব আপোনাৰ এটা এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ দিব এপ্লিকেশ্যন ৰেফাৰেন্স আইডি নাম্বাৰ দিব এইটো নাম্বাৰ আপোনালোকে নোট কৰি ৰাখিব এইটো নাম্বাৰেদি আপোনালোকে চাব পাৰিব যে আপোনাৰ কামটো কিমান দূৰ আগবাঢ়িছে তো বন্ধুসকল চেক কৰাৰ বাবে ট্ৰেক ষ্টেটাছত ক্লিক কৰিব আৰু ইয়াত এপ্লিকেশ্যন নাম্বাৰত ক্লিক কৰি আপোনালোকৰ যিটো এপ্লিকেশ্যন আইডি নাম্বাৰ ওলাইছে সেই নাম্বাৰটো ইয়াত বহাই ট্ৰেক ষ্টেটাছত ক্লিক কৰিব আৰু চাব ইয়াত সাবমিট হৈ গৈছে আপোনালোকৰ এইটো বিএলও এপইণ্টেড হ'ব তাৰপিছত ফেইল ভেৰিফিকেশ্যন হ'ব তাৰপিছত লাষ্টত আপোনাৰ গোটেইখিনি ঠিকে থাকিলে একচেপ্ট হ'ব আৰু আপোনাৰ যিটো ঘৰ নম্বৰ আছিল সেই ঘৰ নম্বৰটো চেঞ্জ হৈ যাব তো বন্ধুসকল এনেকৈ চিষ্টেমত আপোনালোকে কামখিনি সম্পূৰ্ণ কৰিব পাৰিব তো বন্ধুসকল ভিডিওটো কেনেকুৱা লাগিল যদি ভিডিওটো ভাল লাগি থাকে তেনেহলে এটা লাইক দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ লগতে জব ৰিলেটেড যিকোনো তথ্য পোৱাৰ বাবে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আগন্তুক যিকোনো ভিডিওৰ আপডেট পাবলৈ ধন্যবাদ